মই বাৰগত তাবুজ খাম বৰ্তমান আমাৰ কিচেন ছেটটো সজাই আছে মৌচুমী চকাই সেই বস্তুবিলাক ধুনীয়াকৈ সজাই আছে আৰু এই লিচামণিয়ে চোতাল সাৰি আছে পৰাগে ফুলৰ বাগিচা গাৰ্ডেন চাফা কৰি আছে আৰু মই কেমেৰা কৰি আছোঁ দে মুড়ি খাব লাগে আৰু কাপোৰ সজাই আছে ধুনীয়াকৈ বহুত ভাল দেই মানুহকেইটা এইফালে শ্ৰেয়াই অকলে খেলি আছে খেলা ধূলা হোৱাৰ পিছত কাম বন কৰাৰ পিছত আমি ফুৰিবলৈ আহিলোঁ এয়া চাইকেল লৈ বাইক লৈ আমি শাল বাগানৰ মাজে মাজে ৰবৰ গছবিলাক চাব আহিলোঁ ইয়াতে আমি অলপ লুকা ভাকু খেলিলোঁ কেইটামান ফটো উঠিলোঁ ৰবৰ বাগানৰ মাজত আৰু মৌচুমীহঁতে অলপ লুকা ভাকু খেলিলে আমি দীঘল দীঘল শাল গছৰ সেউজীয়া শাৰী পাতি থকা শাল গছৰ মাজে অলপ ফুৰা চকা কৰিলোঁ বহুত ভাল লাগিল আজিৰ দিনটো সকলোৱে বহুত ভাল পালোঁ পূজা চালোঁ ধন্যবাদ।